আপুনি যেতিয়া ৰাস্তাইদি গাড়ী এখন চলাই যাই থাকিব আৰু আপোনাৰ আগেদি কুকুৰ মেকুৰী বা ছাগলী এটা দৌৰ দিব, আপুনি কি কৰিব? আপুনি নিশ্চয় গাত যিমান জোৰ আছে সিমান জোৰ এপ্লাই কৰি ব্ৰেক মাৰিব, কিন্তু আপোনাৰ গাড়ীখন ৰখিব জানো বা আপোনাৰ বাইকখন ৰখিব জানো? নিশ্চয় নৰখে। আপোনাৰ চকাটো শ্লিপ হৈ যাব আৰু আপুনি পৰি যাবও পাৰে। তাৰ কাৰণে গাড়ী আৰু বাইকত এটা ফিচাৰ আছে ABS বুলি, এণ্টি লকিং ব্ৰেকিং ছিষ্টেম। তো বলক আজি আমি ABSৰ কথাটো চেটেল কৰোঁ। এণ্টি লকিং ব্ৰেকিং ছিষ্টেম নামে যাৰ পৰিচয়, ই কি কৰে? ই আপোনাৰ চকাটো লক হোৱাৰ পৰাই বাধা দিয়ে। ই আপোনাৰ চকাটো লক হ'ব নিদিয়ে। এতিয়া চাব, আপুনি যেতিয়া গাড়ীখন চলাই যাই থাকিব আৰু আপোনাৰ আগেদি যিয়ে নহওক আৰু কিবা এটা কাৰণত আপুনি জোৰে ব্ৰেকটো মাৰিব লগা হ'ল, তেতিয়া কি হ'ব? আপোনাৰ চকাটো শ্লিপ খাব, যদিহে আপোনাৰ গাড়ীখনত ABS নাই। কিন্তু যদি আপোনাৰ গাড়ীখনত ABS থাকে, আপোনাৰ চকাটো শ্লিপ নাখায়, কাৰণ ABS থাকিলে আপোনাৰ চকাটো লক হৈ নাযায়। এতিয়া এই ABS এণ্টি লকিং ব্ৰেকিং ছিষ্টেমটো কাম কেনেকৈ কৰে? যিবিলাক গাড়ীত ABS থাকে তাতে কিছুমান চেন্সৰ থাকে, যি কণ্টিনিউৱাছলি আপোনাৰ গাড়ীখনৰ পৰীক্ষণ কৰি থাকে। আপোনাৰ গাড়ীখন কিমান স্পীডত যাই আছে, আপোনাৰ গাড়ীখন কেতিয়া ৰখিব, কেতিয়া আপুনি ব্ৰেক মাৰিছে, কিমান জোৰত ব্ৰেক মাৰিছে, এইবিলাক কথা কণ্টিনিউৱাছলি এনালাইচিছ কৰি থাকে এই চেন্সৰবিলাকে। তো আপুনি যেতিয়া হঠাতে ব্ৰেক মাৰিব জোৰকৈ, তেতিয়া এণ্টি লকিং ব্ৰেকিং ছিষ্টেমটো কামত আহিব। সিহঁতে কি কৰিব? সিহঁতে এটা এনেকুৱা প্ৰচেছত চলে, যাক আপোনাক মই যিটো এটা উদাহৰণে বুজাই আছোঁ। এই আমাৰ হাৰ্টবিটটো, আমাৰ হাৰ্টবিটটো যেনেকৈ টিম কৰি থাকে, ঠিক এই বস্তুটোৱে এণ্টি লকিং ব্ৰেকিং ছিষ্টেমটো ব্ৰেক কৰে গাড়ীখনত, কিন্তু এই অন অফ ছিষ্টেমত। যেতিয়া অন অফ ছিষ্টেমত ব্ৰেকিং কৰে, তেতিয়া আপোনাৰ চকাটো লক হৈ নাযায়, আৰু ফলত কি হয়? আপোনাৰ গাড়ীখন শ্লিপ নাখায়। এতিয়া যদি আপোনাৰ গাড়ীখনত এণ্টি লকিং ব্ৰেকিং ছিষ্টেম নাথাকে, আপুনি জোৰে ব্ৰেক কৰিলে আপুনি পৰি যাবও পাৰে। আৰু চবতকৈ ডাঙৰ সমস্যা, যেতিয়া আপুনি, মই দুচকীয়া গাড়ীৰ কথা কোৱা নাই, চাৰিচকীয়া বা তেনেকুৱা ধৰণৰ, আৰু যেতিয়া আপুনি সেনেকুৱা গাড়ী এখন চলাই যাই থাকিব আৰু ABS নাথাকিব, আপুনি যেতিয়া জোৰে ব্ৰেক কৰিব, আপোনাৰ গাড়ীখনটো নৰখেই, আপুনি গাড়ীখন ষ্টিয়াৰ কৰিব নোৱাৰিব। আপুনি ষ্টিয়াৰিংডাল মানে ডাইৰেকশ্যনটো চেঞ্জ কৰিব নোৱাৰিব। সেইটো এটা বিৰাট ডাঙৰ প্ৰব্লেম, য'ত মানে যিটো আপোনাৰ আগত পৰে সেইটো আপুনি খুন্দাই মাৰি দিব লাষ্টত যায়। কিন্তু যদি ABS থাকে, আপোনাৰ বহুত হেল্প হ'ব। আৰু বৰষুণ বতৰতো যেতিয়া আপুনি গাড়ী এখন চলাই বা বাইক এখন চলাই যাই থাকিব, তেতিয়াও এই ABSটো কামত আহে। আপোনাৰ ওচৰত এটা পিন পাম্প আছে, অন অফ প্ৰচেছত আপোনাৰ ব্ৰেকিং কৰে। এইটো আপোনাৰ এটা চেন্সৰে ইনফৰমেশ্যনটো পঠাই দিয়ে। চ' এইটো এই ছিষ্টেমত চলে। এতিয়া আপুনি যদি ভাবিছে যে মই নতুন বাইক বা গাড়ী এখন ল'ম, তেন্তে মোৰ যদি পৰামৰ্শ শুনে, নিশ্চয় ABS থকাখনহে ল'ব, কাৰণ এইটোৱে আপোনাৰ ছেফটিৰ কাৰণে বহুত ভাল, আপোনাক বহুত বিপদৰ পৰা ৰক্ষা কৰিব। তো মোৰ পৰামৰ্শ এইটোৱে যে ABS টেকন'লজিটো বহুত সুবিধাজনক। যদি আপোনালোকৰ কিবা ক'ব লগা বা সুধিব লগা আছে, তেন্তে কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিয়ক। যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, শ্বেয়াৰ কৰা নাই, ভিডিঅ'টো লাইকো কৰক, শ্বেয়াৰো কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ মই আপোনালোকৰ কাৰণে সদায় নতুন টেকনিকেল ভিডিঅ'জ লৈ আহি থাকিম। আজিৰ কাৰণে ইমানেই। ধন্যবাদ। জয় অসম।